নমস্কাৰ জ্ঞান একাডেমি আসামৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। মই মানসজ্যোতি ভূঞা। টাইম এণ্ড ৱৰ্কৰ 4 নম্বৰটো ভিডিঅ'। আগৰ যদি ভিডিঅ'কেইটা চোৱা নাই আপোনালোকে প্লেলিষ্টত গৈ পেলাই চাই ল'ব পাৰিব। ভিডিঅ'কেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়া হৈছে, গতিকে গোটেই ভিডিঅ'কেইটা মিছ নকৰিব, চাই ল'ব, তেতিয়া আপোনাৰ একো অংক থাকি নাযায়। টাইম এণ্ড ৱৰ্কৰ একো অংক থাকি নাযাব। এতিয়া আজি কুৱেশ্যনটো লৈ আহিছোঁ। প্ৰথম কুৱেশ্যন হৈছে এটা কাম 20 দিনত কৰে। এটা কাম 20 দিনত কৰে 5জন পুৰুষে, ঠিক আছে। সেই কামটো 6জনী মহিলাও কৰে 20 দিনত। এটা কাম 5 দিনত কি কৰে, এটা কাম 20 দিনত কেইজন পুৰুষে কৰে, 5জন পুৰুষে কৰে। সেই একেটা কাম 20 দিনতে মহিলা কেইজনীয়ে কৰে, 6গৰাকী মহিলাই কৰে, ঠিক আছে। এতিয়া কথাটো হৈছে যে দুজন পুৰুষ আৰু 3জনী মহিলাই কিমান দিনত কৰিব। আমাৰ প্ৰশ্নটো হ'ল যে দুজন পুৰুষ আৰু 3জন মহিলাই কিমান দিনত কৰিব। ইয়াৰ সূত্ৰটো কি আছিল, প্ৰথম আমি কি পাতিম, যিমান দিন আছে সেইটো পাতিম ওপৰত। এতিয়া আমি কি কৰিম, প্ৰথমতে আমি কি কৈছিল 5জন পুৰুষ কৈছিল, গতিকে আমি 5 কি পাতিম, তলত পাতিম, ঠিক আছে। ওপৰত আমি কি পাতিম, এতিয়া আমাক কেইজন পুৰুষ উলিয়াবলৈ কৈছে, দুজন পুৰুষ উলিয়াবলৈ কৈছে, গতিকে দুটা আমি ওপৰত লিখিম। যোগ মহিলা কেইজনী কৈছিল আগতে, 20 জনী। কেইজনৰ পৰা 20 জনী, সৰি 6জনী। মহিলা কেইজনী, 6জনী। আৰু পিছত কেইজনী কৈছে, 3জনী মহিলাই কৰে। আমি তাত কি পাতিম, তলত পাতিম। এতিয়া আমি ক্যালকুলেশন কৰিম। এটা চাওক, এটা আমি কাটি দিব পাৰো। কাটি কেনেকৈ কৰিব পাৰো, 3 ৰে 6 কেইবাৰ যায়, দুবাৰ। 3 ৰে 3 এবাৰ যাব, 6 দুবাৰ যাব। গতিকে কি থাকিলে, ওপৰত থাকিলে 20, তলত কি থাকিলে 2/5 প্লাস 1/2 থাকিলে। এতিয়া এইটো আমি লসাগু লম, 5 আৰু 2 লসাগু কিমান হ'ব, 10 হ'ব। গতিকে ওপৰত কিমান থাকিলে, 20 থাকিলে, তলত কি থাকিলে, 10 থাকিলে। এতিয়া আমি কি কৰিব লাগিব, সেই 10 টোৰে 5 টোৰে 10 টো কি কৰিব লাগিব, হৰণ কৰিব লাগিব। 5 ৰে 10 কেইবাৰ যাব, দুবাৰ যাব। সেই দুটোৰ লগত এই দুটো কি কৰিম, পূৰণ কৰিম। 2 দুগুণ কিমান হ'ব, 4 যোগ 2 ৰে 10 কেইবাৰ যাব, 5 বাৰ যাব। সেই 5 টোৰ লগত 1 টো কিমান পূৰণ কৰিম, 5 এগুণে 5। এতিয়া কি কৰিব লাগিব, এইটো কি হৈ আছে, এইটো হৈ আছে হৰণ। গতিকে এই 10 টো কৰি যাব, ওপৰলৈ যাব। মানে কেনেকৈ যাব, 20 * 10 হ'ব। এফালে হৰণ হৈ আছে, ওপৰলৈ গ'লে পূৰণ হ'ব। আৰু ইয়াত কিমান থাকিলে, 5 + 4 কিমান হ'ব, 9। গতিকে কিমান হৈ গ'ল, 20 * 10 কিমান হ'ব, 200/9। এইটো আমি এতিয়া কি কৰিব লাগিব, হৰণ কৰিব লাগিব। হৰণটো ইয়াত কৰিছো, 200ক মই 9 ৰে হৰণ কৰিম। কেইবাৰ যাব, 9 দুগুণে 18 হ'ব। কিমান থাকিলে, 2 থাকিল আৰু শূন্যটো তললৈ নামি আহিলে। আকৌ কি হ'ব, দুবাৰ যাব। কিমান হ'ব, 18 হ'ব। আকৌ কি থাকিব, 2 টো তললৈ নামি যাব। আমি এতিয়া কি কৰিম, দশমিক দিম। দশমিক দিলে কি হ'ব, 20 হ'ব। আকৌ কি কৰিম, 2 ৰে কৰিম, কেইবাৰ যাব, 18 বাৰ যাব। গতিকে এনেকৈ গৈ থাকিব। গতিকে আমি এইটো কি বুলি লিখিব পাৰিম, 22 দিন আৰু 9/2 দিনত, 2 দিনত কামটো শেষ কৰিব কেইজন মানুহে, 2জন পুৰুষ আৰু 3গৰাকী মহিলাই। কেইদিনত কৰিব, 22 দিন আৰু 9/2 দিনত কামটো সম্পূৰ্ণ কৰিব। বুজি পাইছা নহয়। চোৱা 2 নম্বৰ কোৱেশ্চনটো ভালকৈ মন কৰা। কি কৈছে, এ আৰু বি এ একেলগে এটা কাম কৰে 18 দিনত, ঠিক আছে। বি আৰু চি এ একেলগে সেই কামটো কৰে 12 দিনত। আৰু এ আৰু চি এ সেই কামটো কৰে 9 দিনত। গতিকে এ বি আৰু চি এ একেলগে সেই কামটো কিমান দিনত কৰিব। এইটো অলপ বেলেগ ধৰণৰ কোৱেশ্চন। গতিকে আহক আমি এইটো সলভ কৰিম। এতিয়া চাওক, এ আৰু বি এ একেলগে কাম কৰে। গতিকে আমি লিখিব পাৰো নে, এ + বি এ সেই কামটো কেইদিনত কৰে, 18 দিনত। গতিকে এ আৰু বি এ একেলগে কৰে 18 দিনত। গতিকে এদিনত কিমান কৰিব, তেওঁ এদিনত কিমান কৰিব, এ বি এ 18/1 অংশ কৰিব। এটা কাম 18 দিনত কৰে, গতিকে এদিনত কিমান কৰিব, 18/1 অংশ কৰিব, ঠিক আছে। এতিয়া তাৰ পিছত কি আছে, বি আৰু চি, বি + চি, বি + চি কেইদিনত কৰিব, 12 দিনত কৰিব। গতিকে এদিনত তেওঁ কিমান কৰিব, এদিনত তেওঁ কিমান কৰিব, 12/1 অংশ কৰিব। এদিনত তেওঁ কিমান কৰিব, 12/1 অংশ কৰিব। এতিয়া আহিলে আমাৰ এ আৰু চি। গতিকে এ + চি কেইদিনত কৰিব, এ + চি কেইদিনত কৰিব, 9 দিনত। গতিকে তেওঁ এ + চি কৰিব 9 দিনত। গতিকে এদিনত কিমান কৰিব, 9/1 অংশ কৰিব। এদিনত কৰিব এ + চি 9/1 অংশ। এতিয়া আমাক সুধিছে যে এ বি চি একেলগে কিমান দিনত কৰিব। এ বি চি এদিনত একেলগে কিমান দিনত কৰিব। এতিয়া হল আমাৰ কি কি পালো, আমি 18/1 অংশ এদিনত কৰে, বি + এ + বি + চি এদিনত কিমান কৰে, 12/1 অংশ। আৰু এ + চি এদিনত কিমান কৰে, 9/1 অংশ। এইকেইটা আমি কি কৰিম, যোগ কৰিম। হৈ গ'ল
কৰিব লাগিব চাওক এতিয়া চাওক ইয়াত a কেটা আছে দুটা আছে b কেটা আছে দুটা আছে c কেটা আছে দুটা আছে গতিকে এটো মানে কি হৈছে মিক্স হৈ আছে a ইয়াৰ লগতো হৈ আছে 18 ভাগৰ 1 অংশৰ লগতো আছে আৰু কি কাৰ লগত আছে 9 ভাগৰ 1 অংশৰ লগতো a আছে ঠিক তেনেকৈ b টো কাৰ লগত আছে 18 ভাগৰ 1 অংশৰ লগতো আছে আৰু 12 ভাগৰ 1 অংশৰ লগতো b আছে তেনেকৈ c টো কাৰ লগত আছে 12 ভাগৰ 1 অংশৰ লগতো আছে 9 ভাগৰ 1 অংশৰ লগত আছে গতিকে ইয়াক আমি কি লিখিব পাৰিম এনেকৈ লিখিব লাগিব ইয়াক কেনেকৈ লিখিব লাগিব twice a plus twice b plus twice c গতিকে ইয়াৰ আমি এটা বস্তু কমন লব পাৰোনে দুইটো কমন লৈ লব পাৰো গতিকে কি থাকিব দুই কমন ললে a plus b plus c থাকিব বুজি পাইছে a plus b plus c থাকিব এতিয়া কৰিব লাগিব আমাৰ ইয়াৰ গতিকে 18 12 আৰু 9 আমি লসাগু উলিয়াব লাগিব এলচিএম উলিয়াব লাগিব উলিয়াই লওঁ চাও দুৰে যদি 18 কৰো কেবা যাব 9 বাৰ যাব 12 কৰিলে কেবা যাব 6 বাৰ যাব আৰু 9 নেযায় 9 নামি আহিব এতিয়া আমি কৰিম 3 ৰে কৰিম 3 ৰে 9 কেবা যাব 3 বাৰ যাব 6 দুবাৰ যাব আৰু 9 কেবা যাব 3 বাৰ যাব ঠিক তেনেকৈ আকৌ 3 ৰে কৰিম 3 3 এবাৰ যাব 2 নেজা নামি আহিব 3 এবাৰ যাব গতিকে এইয়া পূৰণ কৰিম 3 দুগুণে 6 6 3 18 18 গুণ কিমান হ'ব 36 গতিকে ইয়াৰ এলচিএম কিমান হ'ব 36 এলচিএম কিমান হৈ গ'ল 36 এতিয়া আমি কি কৰিব লাগিব 18 36 হৰণ কৰিব লাগিব 18 36 হৰণ কৰিলে কেবা যাব দুবাৰ যাব 2 লগত 1 আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব কিমান হ'ব 18 36 হৰণ কৰিলে কিমান দুবাৰ হয় 2 লগত 1 পূৰণ কৰিলে 2 গুণে 2 যোগ 12 36 কৰিলে কেবা যাব 3 বাৰ 36 3 লগত 1 পূৰণ কৰিলে কিমান হ'ব 3 গুণে 3 তাৰ পিছত 9 ৰে 36 হৰণ কৰিলে কেবা যাব 4 বাৰ যাব গতিকে 4 লগত আমি কি কৰিম 1 পূৰণ কৰিম কিমান হ'ব 4 গুণে 4 এতিয়া আমি কি কৰিম দুখিনি যোগ কৰিম 7 4 3 4 7 7 9 9 ৰে এতিয়া আমি কি কৰিম 36 কাটিম কেবা যাব 9 ৰে 9 কেবা যাব 36 কেবা যাব 4 গতিকে আমি কিমান পালো ইয়াপা 1/4 পালো 1 বাই কি পালো 4 পালো এতিয়া মন কৰক আমাক কি সুধিছিলে a b c একেলগে বুলি কলে আমি এনেকৈ লিখিব পাৰো a b c যেনেকৈ আমি কি লিখিছিলো a b মান আমি কি লিখিছিলো 18 তে লিখিছিলো ঠিক তেনেকৈ আমাক উলিয়াব লাগে a b c কিন্তু ইয়াত কি হৈছে দুই এটা বেছি হৈ আছে গতিকে দুইটো মই এফালে বেছি হৈ আছে কাৰণে দুইটো এফালে লৈ যাম তেতিয়া কি থাকিব ইয়াত থাকিব a b c থাকিব দুইটো এফালে লৈ যাম দুইটো ইয়াত কি হৈ আছে দুই হৈ আছে ইফালে গৈ গলে কি হ'ব হাফ হৈ যাব উল্টা হৈ যাব গতিকে আমি কি লিখিম 1/2 লিখিম বুজি পাইছে এতিয়া আমি কি কৰিব লাগিব 1/2 লিখিম গতিকে ইয়াৰ পৰা মই এখিনি মোহাই দিছো আমি কি পালো লাখেহত 1/4 ইনটু 1/2 পালো হয়নে এতিয়া আমি কি কৰিম তলৰ পূৰণ কৰিম ওপৰৰ পূৰণ কৰিম 1 গুণে কিমান হ'ব 1 2 4 গুণ কিমান হ'ব 8 গতিকে ইয়াক আমি উল্টা কৰিব লাগিব এটো হ'ল এদিনত কৰে গতিকে হেতে একেলগে সেই কামটো কেদিনত কৰে 8 দিনত কৰে আমাৰ গোটেইখিনি আমি এদিনৰহে ওলাইছিলো গতিকে গোটেইখিনি একেলগে কেদিনত কৰে 8 দিনত কৰে বুজি পাইছা নহয় গতিকে a b c একেলগে সেই কামটো কেদিনত কৰিব 8 দিনত কৰিব বুজি পাইছা নহয় একেলগে সেই কামটো কৰিব 8 দিনত বুজি পাইছা নহয় আকৌ কোৱেশ্চনটো ভালকৈ মন কৰক 3 নম্বৰ কোৱেশ্চনটো ভালকৈ মন কৰক কি কৈছে a এটা কাম কৰে 30 দিনত b সেই কামটো কৰে 20 দিনত এতিয়া আমি কি উলিয়াব লাগে a আৰু b একেলগে সেই কামটো কিমান দিনত কৰিব ইয়াৰ বহুত সহজ মই কিছুমান শিকাই দিছো গতিকে এই ট্ৰিকখিনি আপোনালোকে মন ৰাখিব গতিকে এটি ৰাখিলে আপোনালোকৰ সহায় হ'ব বুজি পাইছা নহয় গতিকে আমাৰ কোৱেশ্চনটো আছিল a আৰু b একেলগে কিমান দিনত কৰিব ইয়াৰ বহুত সহজ পদ্ধতি আমি কি কৰিব লাগিব a * b তলত কি কৰিম a + b ইয়াত মানটো কাটি দিলে ইয়াৰ এনসাৰটো ওলাই যাব a মান কিমান আছিল a কিমান আছিল 30 আছিল a 30 * b মানে কিমান আছিল 20 হৈ গল তলত কি আছে a + b 30 + 20 হৈ গল ইয়াত কিমান হ'ব 30 * 20 মই এনেকৈ ৰাখিছো ইয়াত কিমান হ'ব 30 + 20 কিমান হ'ব 50 হৈ যাব হৈ গল ইয়াৰ এটা শূন্য কাটিলো ইয়াৰ এটা শূন্য কাটিলো ঠিক আছে 5 * 30 কেবা যাব 6 বাৰ যাব গতিকে কি থাকিলে 6 দুগুণ কিমান হ'ল 18 6 দুগুণ কিমান হ'ল 18 মানে a আৰু b একেলগে কিমান দিনত কৰিব 18 দিনত কৰিব বুজি পাইছে নহয় কিমান সহজ গতিকে এনেকুৱা ধৰণৰ টাইম এণ্ড ৱৰ্কৰ প্ৰত্যেকটো অংক প্ৰত্যেকটো নিয়ম মই ইয়াত দি দিছো যেনেকুৱা ধৰণৰ অংক নাহক আপোনালোকে কৰিব পাৰিব গতিকে মোৰ প্লেলিষ্টত চাব বাকি ভিডিও কিটা এটো 4 নম্বৰ ভিডিও আগৰ ভিডিও কিটা ভালকৈ চাব আপোনালোকে টাইম এণ্ড ৱৰ্কৰ প্ৰত্যেকটো অংক মই দিয়া হৈছে গতিকে চাই থাকিব মোৰ চেনেলটো ধন্যবাদ